Good morning everyone. সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম। তো বন্ধু-বান্ধৱীসকল, যেটো অসম পুলিচৰ ফালৰ পৰা বৰ্তমান 4টা বিভাগত এপ্লাই চলি আছে। যে 4টা বিভাগত যদি এতিয়ালৈকে এপ্লাই কৰা নাই, অতি সোনকালে এপ্লাই কৰক। এইটো ভিডিঅ'ত বহুত ল'ৰা-ছোৱালীয়ে বহুত বন্ধুবৰ্গই কমেন্টত সুধি আছে যে NCC সাৰ্টিফিকেট নহলে অসম পুলিচৰ ফালৰ পৰা অহা পোষ্টখিনিত এপ্লাই কৰিব পাৰিম নে নোৱাৰিম, কিয়নো ইয়াত NCC সাৰ্টিফিকেট বিচৰা হৈছে। হয় বন্ধু-বান্ধৱীসকল, যদি NCC সাৰ্টিফিকেট নাই তেতিয়া হলে আপোনালোকেও এই পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। কোনকিটা বিভাগত NCC সাৰ্টিফিকেট নালাগে এপ্লাই কৰিবলৈ, তো সকলোবিলাক এইটো ভিডিঅ'ত জনাম। তো এইটো ভিডিঅ'টো শেষলৈকে চাব। যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে সাবস্ক্ৰাইব কৰিব, এনেধৰণৰ চাকৰি আপডেটছ সদায় লাভ কৰিবৰ বাবে। তো বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। তো বন্ধু-বান্ধৱীসকল, যেটো বৰ্তমান 4টা বিভাগত অসম পুলিচৰ ফালৰ পৰা অহা 4টা বিভাগত এপ্লাই চলি আছে, যাৰ ভিতৰত প্ৰথমটো হৈছে হাবিলদাৰ নন টেকনিক্যাল গেট 3 পোষ্ট হয়, আৰু ইয়াত টোটেল পোষ্টৰ সংখ্যা 36টা পোষ্ট আছে। আৰু ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন SSLC অৰ্থাৎ মেট্ৰিক পাছ কৰিলে এই পোষ্টকেইটাত এপ্লাই কৰিব পাৰিব। লগতে মিনিমাম আপোনালোকৰ NCC B সাৰ্টিফিকেট লাগিব, আৰু লগতে C সাৰ্টিফিকেট হলে হাবিলদাৰ নন গেজেট গেট 36 পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। তাৰ পাছৰ পোষ্টটো হৈছে কনষ্টেবল গেট 3 পোষ্ট। তো ইয়াত টোটেল পোষ্টৰ সংখ্যা 211টা আছে কনষ্টেবল গেট 3 পোষ্টৰ বাবে, আৰু ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন মেট্ৰিক পাছ বিচাৰিছে। লগতে আপোনালোকৰ হোমগাৰ্ড সাৰ্টিফিকেট আৰু লগতে NCC A মিনিমাম লাগিব সাৰ্টিফিকেট, NCC SBC যিকোনো সাৰ্টিফিকেট হলে কনষ্টেবল গেট 3 পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু লগতে ইয়াৰ এপ্লাই কৰা ডেট হৈছে 7 জানুৱাৰী পৰা 5 ফেব্ৰুৱাৰীলৈকে, অৰ্থাৎ বৰ্তমান এপ্লাই চলি আছে। তাৰ পাছত 3 নম্বৰ পোষ্টটো হৈছে প্লেটন কামাণ্ডো, য'ত টোটেল পোষ্টৰ সংখ্যা 4টা আছে। আৰু এই পোষ্টখিনিৰ বাবে আপোনালোকে গ্ৰেজুৱেশ্যন কৰিলে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ হোমগাৰ্ড সাৰ্টিফিকেট আৰু লগতে NCC B সাৰ্টিফিকেট হলে এপ্লাই কৰিব পাৰিব। আৰু লগতে ইয়াৰ বাবে এপ্লাই বৰ্তমান চলি আছে 5 জানুৱাৰীৰ পৰা 3 ফেব্ৰুৱাৰীলৈকে ইয়াৰ এপ্লাই চলিব। তো যদিহে এপ্লাই কৰা নাই তেতিয়াহ'লে অতি সোনকালে এপ্লাই কৰক। 4 নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট জেইলৰ, য'ত টোটেল পোষ্টৰ সংখ্যা 32টা আছে, 32টা পোষ্টৰ সংখ্যা আছে। আৰু ইয়াৰ বাবে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেশ্যন, অৰ্থাৎ BA পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো ষ্ট্ৰীম হ'লেই আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ বাবে কোনো ধৰণৰ NCC সাৰ্টিফিকেট বিচৰা নাই। তো আপোনালোকে চিম্পল গ্ৰেজুৱেশ্যন পাছ কৰিলে অৰ্থাৎ BA পাছ কৰিলে এই পোষ্টখিনিত এপ্লাই কৰিব পাৰিব এছিষ্টেণ্ট জেইলৰ বাবে। আৰু ইয়াৰ বাবে বৰ্তমান এপ্লাই চলি আছে 7 জানুৱাৰীৰ পৰা এপ্লাই চলি আছে, আৰু লগতে লাষ্ট ডেট হৈছে 5 ফেব্ৰুৱাৰী তাৰিখ, অৰ্থাৎ 7 জানুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈকে আপোনালোকে অনলাইন দ্বাৰা এপ্লাই কৰিব পাৰিব। তো এইটো খুবেই ভাল খবৰ আপোনালোকৰ বাবে। 4টা বিভাগত বৰ্তমান এপ্লাই চলি আছে অসম পুলিচৰ ফালৰ পৰা ৰিলিজ কৰা পোষ্টখিনিৰ বাবে। তো আজি ভিডিঅ' মানে আছে, যিমান পাৰে আপোনালোকে আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। যিসকলৰ NCC সাৰ্টিফিকেট নাই সেইসকলে এছিষ্টেণ্ট জেইলৰ পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব, আৰু লগতে যিসকলৰ NCC সাৰ্টিফিকেট আছে সেইসকলে আপোনালোকে নিশ্চয় গমে পালে। তো আজি ভিডিঅ'টো মানে আছিল, যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এনেধৰণৰ আসাম পুলিচ বা যি গভৰ্ণমেণ্ট জবৰ বাবে চেনেলটি ছাবস্ক্ৰাইব কৰিব, আৰু লগতে যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। তো আজিলৈ মানে আছিল, নমস্কাৰ, জয় আই অসম।